তেতুলাকে মই খাইছো মই নাকালাইছো মই এই মদ খোৱাটো বেয়া মদ বেয়া লগ হৈ খায় আৰু মই তোমাক তেনেকুৱা এটা বেয়া ল'ব পুৰা হ'ব বিচাৰিছো যাতে ৰাইছে ক'ব পাৰে প্ৰণামীৰ কপালখন বৰ মানুহ তাই যে এনেকুৱা ল'ৰাৰ লগত বিয়া নহ'লে তাই কপালখন বৰ ভাল অকল মতে নহ'ব মই নাচনি গ'লো যাওঁ আৰু সিহঁতৰ নাচাই মই চিঞৰি চিঞৰি কওঁ ছোৱালী নাচি নাচি মোক পাগল কৰিছে নাচি নাচি মোক পাগল কৰি দে মোক পাগল কৰি দে মোক পাগল কৰি দে দেখিছে মেডাম এই ৰঞ্জিতে তাৰ কি অৱস্থা কৰিলে এই দিনে নিশাই ৰঞ্জিতৰ আড্ডালৈ আমাৰ সমস্যা পৰি থাকে আৰু কি তাক দিনে নিশাই খুৱাই এই আপোনাৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰে মেডাম এতিয়া মই কি কৰোঁ একো ভাবিয়ে পোৱা নাই দিনে সদায় লৈ পেলোৱা একোটা সিদ্ধান্তই ইমান ডাঙৰ বিপদ আনিব বুলি মই ভবাই নাছিলো এইটো মোৰে মেডাম মইহে আপোনাৰ কথাবিলাক ভাঙি পাতি নকলো এই নকলো মানে মেডাম ক'বলৈ সাহসেই নহ'ল নহয় মোৰোতো একো ভুল নাই সেই বদনামী ঘৰৰ ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী এখনত কেনেকৈ বহা মোৰোতো মান সন্মানৰ কথা আছে সি মোৰ একমাত্ৰ ল'ৰা তাৰ ভৱিষ্যতক লৈ সপোন দেখাৰ মোৰোতো অধিকাৰ আছে সি মোৰ সপোনৰ মেডাম পাহৰিলে নেকি এওঁ প্ৰণামী এই যাৰ কথা আমি পাতি আছিলো যাক আপুনি নোচোৱাকৈয়ে বোৱাৰী কৰি অনাৰ সিদ্ধান্ত লৈছিল আৰু অতি নিষ্ঠুৰভাৱে ডাষ্টবিনলৈ দলিয়াই দিছিল মেডাম মই গৈ থাকো এই কোম্পানী বহুত কাম কৰি আছে কিয় আহিছা ইয়াকে জনাবলৈ আহিছো যে আপোনাৰ অশেষ চক্ৰান্তৰ পাছতো মোৰ বিয়াখন নাভাঙিল এতিয়া মই এগৰাকী বিবাহিতা মহিলা এজন সুস্থ সবল পুৰুষৰ সাংসাৰিক স্ত্ৰী আপুনিতো মোক জোৰণ দিবলৈ একো নক'ল কৈছিল আপোনাৰ আত্মীয় তেওঁলোকে মোৰ শিৰত ইমানেই মাহ হালধি তেল ঘঁহি দিছিল সেইবোৰ মোহাৰি মই এতিয়া নতুনকৈ ইয়াত সেন্দুৰ সানি লৈছো ফুট সানি লৈছো চাওকচোন মোৰ কপালৰ ফুটটো কেনেকৈ ৰঙা হৈ জিলিকি আছে এই ফুটটোৱে মোৰ জীৱনত ইমানেই ৰং দিছে যে মই দিন ৰাতিৰ পাৰ্থক্য পাহৰিয়ে পেলাইছো এইবোৰ কথা মোক জনাৰ দৰকাৰ এটাই
আৰু আৰু দিবলৈ সাহসো কৰা নাই। কিন্তু আফচোচ আপুনি মাক হৈও আপোনাৰ ল'ৰাক এইখিনি সুখৰ পৰা বঞ্চিত কৰিলে। আপুনি এজনী কিয়? আপোনাৰ দৰে ধনী মানুহে আপোনাৰ ল'ৰাৰ কাৰণে 108জনী ঘৈণী আনি দিব পাৰিব। কিন্তু মই বুকুত ঢকিয়াই ঢকিয়াই হুংকাৰ দি ক'ব পাৰোঁ, সেই 108জনীৰ এজনীও মোৰ লগত ফেৰ মাৰিব নোৱাৰে। চোৱা, তুমি নতুনকৈ বিয়াত বহিছা, সুখৰ সংসাৰ কৰা, পিছতে আমাৰ সংসাৰত আহি নাক গৰিবলৈ আহিছা কিয়? আমাৰ সংসাৰ সুখৰ নহয় মহাশয়া। সুখৰ সংসাৰ কৰিবলৈ ময়ো বিয়াত বহা নাই আৰু মোৰ স্বামীও বহা নাই। এই বদনামবোৰক আৰু বেছি বদনামী হোৱাৰ পৰা ৰক্ষা কৰিবলৈহে আমি দুয়ো বিয়াত বহিছো। এই ধনী ধনী মানুহবোৰক যে কি কম? যিহেতু এজনক দি মনটো আন এজনক দিয়া খেলাবোৰ আপোনালোকৰ দৰে ধনী ধনী মানুহৰ প্ৰেমৰ হ'ব পাৰে, কিন্তু আমাৰ কাৰণে এইবোৰ মহাপাপ। মই এটা কথা কৈ থৈ যাওঁ আপোনাক, আপোনাৰ ল'ৰা কেতিয়াও মোৰ চাহটোৰ পৰা মুকলি হ'ব নোৱাৰে। অভিশাপ দিছা? নাই, চেলেঞ্জ কৰিছো। কৃষ্ণৰ কাষত ৰাধা থাকিবই। মা, এই কৃষ্ণবাবু বুটলটো কোনে উলিয়াই লৈছিলে? এইটো কোনে খালী কৰি দিছে? এইটো কোনে খালী কৰি দিছে? তুমি হালত কৰিছা? মা, মই তাইক ইমান বেয়া কৰি থকাৰ পিছত তাই ইয়ালৈ কি চাবলৈ আহিছে? মা, ইয়াকে চাবলৈ আহিছো যে মোৰ শ্যাম বৰণীয়া কৃষ্ণটো হঠাতে ইমান হেতা মৰি গ'ল কেনেকৈ? যিখন হাতত থাকিব লাগিছিল সুৰীয়া বাঁহী, সেইখন হাতত আজি মদৰ বটল জিলিকিছে কেনেকৈ? যিখন মুখেৰে বাঁহী বজাই ৰাধাক সুললিত কণ্ঠৰে আপোন পাহৰা কৰি তুলিছিলা, সেই মুখত আজি মদৰ গোন্ধ বিয়পিছে কেনেকৈ? নাই, নাই, মই এই মানুহটোৰ কাৰণে কান্দি কান্দি গোটেই জীৱনটো কটাই দিব নোৱাৰো। নাই, নাই, সুমন, মোৰ কৃষ্ণটো সলনি হ'বই লাগিব। মোৰ কৃষ্ণটো সলনি হ'বই লাগিব। সুমন, তুমি ৰাধাৰ মনৰ মানুহটো হ'বই লাগিব। হ'বই লাগিব। তাই কান্দিছে। মা, তাই মোৰ এই অৱস্থা দেখি কান্দিছে। তাই কান্দিলেনো মোৰ কি আহে যায়? তাইতো এতিয়া ময়ূৰাৰ পাখি হৈ মোৰ মূৰত গুচি দিবলৈ তোলায়ে। তাইতো এতিয়া মোৰ মূৰত হাত থৈ হাত বুলাবলৈতো নাহে।
তাইতো এতিয়া মোৰ 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 কাষত আহি গান শুনাবলৈতো নাহে তাই তাই মা বৰ ধুনীয়া গান গায়